নমস্কাৰ বন্ধুসকল। আজিৰ এই যান্ত্ৰিক যুগত আমাৰ সকলোৰে হাতত লগৰীয়া সুখ সুবিধা আছে। আমাৰ হাতত ভাল মোবাইল আছে, দামী কাপোৰ আছে, ছ'চিয়েল মিডিয়াত হাজাৰ হাজাৰ ফলোৱাৰ্ছ আছে। কিন্তু এই সকলোবোৰ থকাৰ পিছতো ৰাতি বিচনাত পৰিলে আমাৰ মনলৈ এক অদ্ভুত শূন্যতা আহে, এক গভীৰ অশান্তি আৰু অকলশৰীয়া অনুভৱে আমাক খেদি ফুৰে। আমি সুখ বিচাৰি হাবাথুৰি খাইছোঁ, কেতিয়াবা নতুন চাকৰিত, কেতিয়াবা সম্পৰ্কত, আকৌ কেতিয়াবা টকাত। কিন্তু আপুনি জানেনে, আজিৰ পৰা হাজাৰ হাজাৰ বছৰ পূৰ্বে আমাৰ ঋষিমুনিসকলে, আমাৰ পবিত্ৰ শাস্ত্ৰসমূহে এই মানসিক ব্যাধিৰ আটাইতকৈ আধুনিক আৰু ব্যৱহাৰিক সমাধান দি থৈ গৈছে। শাস্ত্ৰ কোনো ধৰ্মীয় অন্ধবিশ্বাসৰ কিতাপ নহয়, ই হৈছে মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ এখন ইউজাৰ মেনুৱেল বুক। আজি আমি আলোচনা কৰিম শাস্ত্ৰত উল্লেখ থকা এনে 5টা অমূল্য জীৱন দৰ্শনৰ বিষয়ে, যিয়ে আপোনাৰ জীয়াই থকাৰ দৃষ্টিভংগী সলনি কৰি দিব। আমাৰ আটাইতকৈ ডাঙৰ দুখৰ কাৰণ কি জানেনে? আমি কাম কৰাৰ আগতে ফলাফলৰ সপোন দেখিবলৈ লওঁ। কৃষ্ণই কৈছে, কৰ্মণি বাধি কৰস্তে মা ফলেষু কদাচন। ইয়াৰ সহজ অৰ্থ হৈছে, আপোনাৰ নিয়ন্ত্ৰণ কেৱল আপোনাৰ কৰ্মৰ ওপৰতহে আছে, ইয়াৰ ফলাফলৰ ওপৰত নাই। ধৰি লওক আপুনি এটা পৰীক্ষা দিছে বা এটা বিজনেছ আৰম্ভ কৰিছে। আপোনাৰ হাতত কি আছে? কেৱল কষ্ট কৰাটো। পৰীক্ষাত প্ৰথম হ'বনে নাই বা বিজনেছ ছাকচেছ হ'বনে নাই, সেয়া বহুতো বাহ্যিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়াই আপুনি ফলাফলৰ আশা ত্যাগ কৰি কেৱল নিজৰ কামটো 100% নিখুঁতভাৱে কৰিবলৈ ল'ব, তেতিয়াই আপোনাৰ মনৰ পৰা ফেইল হোৱাৰ ভয় নোহোৱা হৈ যাব। ভয় নোহোৱা হ'লেই কৰ্ম সুন্দৰ হৈ পৰে। দ্বিতীয়তে, সন্তোষ আৰু কৃতজ্ঞতা। সন্তোষং পৰমং সুখম, অৰ্থাৎ সন্তুষ্টিয়েই হৈছে সৰ্বোত্তম সুখ। আজিকালি ছ'চিয়েল মিডিয়াত আনে কি কিনিছে, কোন ক'লৈ ফুৰিবলৈ গৈছে, সেইবোৰ চাই চাই আমি নিজকে বৰ দুখী অনুভৱ কৰোঁ। ইয়াক কোৱা হয় দ্য কম্পেৰিজন ট্ৰেপ। শাস্ত্ৰই আমাক শিকায় যে আপোনাৰ ওচৰত আজি যিখিনি আছে তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিয়ক। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি লক্ষ্যহীন হৈ পৰিব। অৰ্থ হ'ল, ভৱিষ্যতৰ সপোন অৱশ্যে দেখিব, কিন্তু বৰ্তমান হাতত থকা সুখখিনিক অৱহেলা নকৰিব। যিজন মানুহ নিজৰ লাভ কৰাখিনিত সন্তুষ্ট হ'ব নোৱাৰে, তেওঁ গোটেই পৃথিৱীখন পালেও কেতিয়াও সুখী হ'ব নোৱাৰে। 3 নম্বৰতে হৈছে পৰিৱৰ্তনক গ্ৰহণ কৰা। কোনো পৰিস্থিতিয়েই চিৰস্থায়ী নহয়। জীৱনত যেতিয়া কোনো ডাঙৰ বিপৰ্যয় আহে, ব্ৰেকআপ হয় বা কোনো আপোন মানুহ হেৰাই যায়, আমি সম্পূৰ্ণৰূপে ভাঙি পৰোঁ। কিন্তু গীতাত এটা বৰ ডাঙৰ সত্য কথা কোৱা হৈছে, পৰিৱৰ্তনেই সংসাৰৰ নিয়ম। এই সংসাৰত একোৱেই স্থায়ী নহয়। সুখৰ পিছত দুখ আৰু দুখৰ পিছত সুখ অহাটো প্ৰকৃতিৰ এক চিৰন্তন চক্ৰ। যেতিয়া আপুনি এই সত্যটো হৃদয়ংগম কৰিব, তেতিয়া আপুনি সুখত জঁপিয়াই নুঠিব আৰু দুখত ম্ৰিয়মান হৈ নপৰিব। আপুনি স্থিৰ হ'বলৈ শিকক। মনত ৰাখিব, আপোনাৰ জীৱনৰ বেয়া সময়খিনিও এটা সময়ত পাৰ হৈ যাব। মাত্ৰ অলপ ধৈৰ্য ধৰক। 4 নম্বৰ কথাটো হৈছে সংগ্ৰামৰ মাজতেই মহানতা। আমি বহুত সময়ত ভগৱানক প্ৰশ্ন কৰোঁ, মোৰ লগতে কিয় সদায় বেয়া হয়? কিন্তু ৰামায়ণৰ দৰ্শনলৈ চাওক। ভগৱান শ্ৰী ৰামচন্দ্ৰৰ যিদিনা ৰাজ অভিষেক হ'বলগীয়া আছিল, ঠিক তাৰ আগদিনাই তেওঁক 14 বছৰৰ বাবে বনবাসলৈ যাবলগীয়া হয়। এজন ৰাজকুমাৰ হৈও তেওঁ মাটিত শুবলগীয়া হৈছিল, হাবিয়ে হাবিয়ে ঘূৰিবলগীয়া হৈছিল, সীতাহৰণৰ দুখ সহিবলগীয়া হৈছিল। যদি তেওঁ কেৱল অযোধ্যাৰ ৰজা হৈ থাকিলেহেঁতেন,
তেওঁ কোনো মৰ্যাদা পুৰুষোত্তম বুলি নাজানিলেহেঁতেন। বনবাসৰ সেই কঠিন সংগ্ৰামখিনিয়ে তেওঁক ভগৱানৰ আসন দিলে। ঠিক তেনেদৰেই আপোনাৰ জীৱনলৈ অহা সংগ্ৰামবোৰ আপোনাক ধ্বংস কৰিবলৈ অহা নাই, আপোনাৰ ভিতৰত লুকাই থকা আচল সম্ভাৱনা আৰু শক্তিক জগাই তুলিবলৈহে আহিছে। বন্ধুসকল, শাস্ত্ৰ কোনো পুৰণি যুগৰ আউটডেটেড ধাৰণা নহয়, ই হৈছে চিৰন্তন সত্য। যেতিয়াই আপুনি কৰ্মক পূজা কৰিব, ফলাফলৰ চিন্তা এৰিব, লাভ কৰাখিনিক লৈ কৃতজ্ঞ হ'ব আৰু পৰিৱৰ্তনকে আদৰি ল'ব, তেতিয়াই আপোনাৰ জীৱনলৈ এক পৰম শান্তি নামি আহিব। আপোনাৰ জীৱন দৰ্শন সলনি হৈ পৰিব। আজিৰ এই শিক্ষাকেইটাৰ ভিতৰত কোনটো শিক্ষাই আপোনাৰ হৃদয় স্পৰ্শ কৰিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি আপুনি ভাবে যে এই ভিডিঅ'টোৱে কাৰোবাৰ জীৱনত অলপ হ'লেও ইতিবাচক প্ৰভাৱ পেলাব পাৰে, তেন্তে তেওঁলোকৰ সৈতে শ্বেয়াৰ নিশ্চয় কৰিব। এনেকুৱা আৰু গভীৰ প্ৰেৰণাদায়ক ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়ালৈকে কুশলে থাকক, পজিটিভ হৈ থাকক। নমস্কাৰ, হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ।